তৃতীয় শ্ৰেণীৰ অসমীয়াৰ মাকনৰ চিঠি এই প্ৰশ্নোত্তৰখিনি আমি এতিয়া গোটেইখিনি চাম। প্ৰশ্নখিনি দিয়া আছিলে মিস্ত্ৰীজনে প্ৰধান শিক্ষকক কাগজত কি লিখি দিছিল। এই সকলো প্ৰশ্ন আমাৰ বহীতে লিখা আছিলে। এই বহীতে আমি এতিয়া কি কৰিম ধুনীয়াকৈ এপাক চাম। প্ৰশ্নোত্তৰ মাকনৰ চিঠি পাঠ নম্বৰ 5। মিস্ত্ৰীজনে প্ৰধান শিক্ষকক কাগজত কি লিখি দিলে। মিস্ত্ৰীজনে প্ৰধান শিক্ষকক কাগজত তেওঁ কৰা কামৰ বাবদ তেওঁ পাবলগীয়া পইচাৰ হিচাপ লিখি দিছিল। খ নম্বৰত আছে মিস্ত্ৰীজনে স্কুলত কি কাম কৰিছিল। মিস্ত্ৰীজনে স্কুলত বেঞ্চ সজা কাম কৰিছিল। প্ৰধান শিক্ষকে মিস্ত্ৰীজনক টকা কেইটামান দিয়া দেখি মাকনে কি ভাবিলে। উত্তৰটো কি হ'ব। প্ৰধান শিক্ষকে মিস্ত্ৰীজনক টকা কেইটামান দিয়া দেখি মাকনে ভাবিলে ঘৰত কৰা কামৰ পৰা পইচা বিচাৰিব পাৰে দেখোন, হয়নে। ঘৰত পৰাও কাম কৰাৰ বাবদ পইচা বিচাৰিম বুলি কৈছিল। ঘ নম্বৰ আছে কামবোৰৰ বাবে মাকনে মাকৰ পৰা কি বিচাৰিছিল। পইচা বিচাৰিছিল, হয়নে, পইচা বিচাৰিছিল। 2 নম্বৰ খ স্কুলৰ পৰা আহি মাকনে কি কৰিলে। উত্তৰটো কি হ'ব। টেবুলত বহি মাকনে চিঠি লিখিছিল। খ নম্বৰত আছে মাকে চিঠিত মাকনৰ বাবে কৰা কি কামৰ হিচাপ দিছিল। উত্তৰটো কি হ'ব। কাপোৰ ধোৱা, ভাত ৰান্ধি খোৱা তাৰ বাবদ হিচাপ দিছিল। তাৰপিছৰ প্ৰশ্নখিনি কি আছিলে আৰু এটা আছিলে মাকনৰ চিঠিখন পঢ়ি মাকনে কি শিকিলে। উত্তৰটো কি হ'ব। মাকৰ চিঠিখন পঢ়ি মাকনে চিঠি কেনেকৈ লিখিব লাগে তাকেই শিকিলে। তাৰপিছৰ প্ৰশ্নটো আছিলে কাক কেনেকৈ সম্বোধন কৰিব লাগে তাকে লিখিব লাগে। মাৰালৈ, দেউতালৈ, সৰুলৈ। আমি ইয়াত কি বুলি উত্তৰটো লিখিছিলোঁ। মাৰালৈ লিখিলে সদায় পূজনীয় হ'ব। দেউতাৰালৈ লিখিলে সদায় পূজনীয় হ'ব। সৰুলৈ লিখিলে সদায় মৰমৰ হ'ব। বন্ধুলৈ লিখিলে সদায় কি হ'ব, প্ৰিয় হ'ব। এইখিনি আছিলে মেইন প্ৰশ্ন উত্তৰখিনি।